বন্ধুসকল অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ চাওক এই ভিডিঅ'ত আপোনালোকক জনাই দিম আমি যেতিয়া সপোনৰ ঘৰখন সজোৱাৰ পিছত গাঁথনি কৰাৰ পিছত ব্ৰিকৱৰ্কৰ কৰাৰ পিছত কি আহে প্লাষ্টাৰ আহে প্লাষ্টাৰ একচুৱেলি আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে বাহিৰৰ পৰা ষ্টাৰ্ট কৰিম নে ভিতৰৰ পৰা ষ্টাৰ্ট কৰিম বিচাৰিছোঁ বহুতো মই ঘৰত দেখিছোঁ যে ভিতৰৰ সাইডৰ পৰা আগত প্লাষ্টাৰ কৰি লয় পুটিং শুটিং কৰি একেবাৰে ধুনীয়া কৰি লয় তাৰ পিছত কি কৰে বাহিৰৰ পৰা প্লাষ্টাৰ কৰে একেবাৰে ভুল তথ্য আপোনালোকে কি কৰিব বাহিৰৰ পৰা প্লাষ্টাৰটো ষ্টাৰ্ট কৰিব কাৰণ কি যেতিয়া আপুনি ঘৰৰ পৰা প্লাষ্টাৰ কৰিব ঘৰৰ পৰা প্লাষ্টাৰ কৰাৰ পিছত মানে পুৰা ঘৰৰ ইণ্টেৰিয়ৰৰ কাম কৰাৰ পিছত আপুনি বাহিৰৰ কামখিনি প্লাষ্টাৰখিনি কৰিব যাব তেতিয়া কি হ'ব পানী দিব লাগিব ভিজাব লাগিব হয়নে তাৰ ফলত কি আহিব সেই ড্যামেজখিনি কি আহিব ভিতৰলৈ যাব আৰু যেতিয়া পুটিং কৰিছে কালাৰ কৰিছে সম্পূৰ্ণ ড্যামেজ হৈ যাব সেইকাৰণে মই কৈছোঁ আপোনালোকে ফাৰ্ষ্ট টাইম বাহিৰৰ পৰা প্লাষ্টাৰ কৰক তাৰ পিছত ভিতৰত ষ্টাৰ্ট কৰিব থ্যাংক ইউ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব